তো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। তো আজিকালি মানে মই অকণমান এক্টৰ টাইপ হৈ পৰিছোঁ। মানে কথাটো হ'ল কি, চুইট ড্ৰিম ফিল্মছ নামৰ এটা আমি চেনেল খুলিছোঁ। আমাৰ লগতে শিক্ষাগুৰু এজনো আছে, মানে তেখেতেই মেইন হয় তাৰ। তো সেই ফিল্মখনৰ আমি শ্বুটিং কৰি আছোঁ এইকেইদিন, মানে স্বাভিমান বুলি এখন ফিল্ম আহি আছে। হেভি বাজেট নহয় দিয়ক, এনে আৰু নৰ্মেলকৈ আৰু। তো তাৰে শ্বুটিং চলি আছে। তো আজি মানে যাম এতিয়া পূৰা একদম তাৰ শ্বুটিং কৰিবলৈ বুলি। গাইছ ইণ্ডিয়া আজিকালি মানে ডাঙৰ ডাঙৰ এক্টৰ হৈছোঁ, গুণ্ডাৰ পাৰ্ট দিবা পাৰে তথাপিও যাই আছোঁ। আৰু গাইছ গোটেই মাখা আছে আমাৰ টিমৰ বেক চাইডে। সেই আমাৰ মানে গোটাই এতিয়া গোটাই লেডিজ পাৰ্টি আমাৰ দায়িত্বত আছে। সেই এইফালেতো আমাৰ মানে সেই আৰু ডাইৰেক্টৰ আমাৰ সেই আগত দেখি আমাৰ নৱজিত ভাই ইয়াত আছে। মানে আমাৰ ছাৰে সৰুকৈ এটা চেনেল খুলিছে চুইট ড্ৰিম বুলি। তো তাতে আমি মানে এইকেইদিন শ্বুটিং কৰি আছোঁ, তাতেই ব্যস্ত হৈ আছোঁ এইকেইদিন। তো মানে পূৰা একদম ফিল্ম বনাই আছোঁ মানে। আৰু এইফালে আমাৰ পূৰা একদম ফিল্মৰ শ্বুটিং হৈ আছে। সেইফালে পূৰা একদম আমাৰ নৱজিত ভাই কেমেৰা ধৰি আছে। মানে আমি চেল্ফ ডিফেন্সৰ এটা হেৰি আহিছোঁ, কাৰাটে শিকাব। মানে ইয়াতে সিহঁতক প্ৰেক্টিচ কৰোৱা হ'ব মানে কাৰাটেৰ বাবে। বাকী সেইফালে সেই শ্বুটিং চলি আছে। এইফালে মোৰ ব্লগ ষ্টাৰ্ট দি আছোঁ, মানে আজি নৰ্মেল টাইপৰ ব্লগ এটা আৰু। মানে যিহেতু এটা নতুন চেনেল চুইট ড্ৰিম ফিল্মছ, তাত মানে আমি কাৰাটেৰ ওপৰত এটা ভিডিঅ' বনাম। তো মানে ফিল্ম টাইপৰ হ'ব আৰু তাত। তো আপোনালোকে দেখা পাব তাত। তো তাৰে ওপৰত এইকেইদিন পূৰা একদম শ্বুটিং কৰি আছোঁ আমাৰ একদম ছাৰৰ লগত। তো এইকেইদিন তো তাতেই ব্যস্ত হৈ আছোঁ মানে অকণমান। আৰু এনেকুৱা ইয়াৰ শ্বুটিংটো কৰি মেলি হ'লো তহঁতে পাইছিলি নাছিল ডিফেন্স কৰিবা? হা বেলেগ কথা নাই গাইছ, প্ৰথম নাই সিহঁতৰ শ্বুটিং টুটিং চেল্ফ ডিফেন্সত অলপমান চিৰিয়াছ হ'ব লাগে। ইয়াতে হাঁহে কাট কৰিব লগা হয় বাৰ। তো তাৰ পিছতো হৈছে বাৰু। আমি যাই আছোঁ পূৰা একদম। আপোনালোকক এটা বস্তু দেখাই আছোঁ, আমাৰ লগত প্ৰস্তুতি পৰা ঘৰ আছে মানে শ্ৰেয়া। এই চুলি কেইটা চাওক, প্ৰস্তুতি পৰা ঘৰ বুলি কওঁ নেকি আমি মানে মই কওঁ, বাকীকেইটা কায়ো নকয়, মই মাতো প্ৰস্তুতি পৰা ঘৰ। মানে প্ৰস্তুতি বাৰ অনুৰোধ কিনে আৰু ভাল লাগে কিবা এটা মানে চুলি কেইটা কাৰণে। আৰু এনেকৈ শ্বৰ্ট ফিল্ম কৰোঁতে আন্ধাৰে হৈ গ'ল। এই গাইছ লাগাতকৈ বেছি আন্ধাৰ হৈ গ'ল। এনেও অলপ আন্ধাৰৰে শ্বট আছিল, কিন্তু লাগাতকৈ বেছি আন্ধাৰ হ'ল। কিবা ক'বা? আজি কৰিম কিবাকে, কিন্তু এই আন্ধাৰত গাইছ লাইটৰ ব্যৱস্থা নাই না, বৰ দিগদাৰ হৈছে। হ'ব চেষ্টা কৰিম আজি আমি কৰিবা। এইফালে শ্ৰেয়া আছে। কেদাৰনাথ বাগেছ নেকি লাঠি চাঠি লৈ? আৰু তেনেকৈ শ্বুটিং টুটিং কৰা শেষ কৰি মেলি এতিয়া ওলালোঁ মানে থিয়েটাৰ অগ্নিলৈ বুলি। আৰু আজি মানে থিয়েটাৰ অগ্নিৰ ষ্টেজ ল'ব। তো ভাবিছোঁ এবাৰ থিয়েটাৰ অগ্নিৰ ফালৰ পৰাই খবৰ লৈ আহোঁ। আৰু এনেকৈ পূৰা একদম আহি পালোঁ এতিয়া থিয়েটাৰ অগ্নি। মানে দিনত শ্বুটিং টুটিং কৰি সেই কাপোৰতে আছোঁ। আৰু আজি 2-3 দিন হ'ল এইটো কাপোৰে পিন্ধি আছোঁ। মানে এই চাৰ্টটো মোৰ বিৰাট পচন্দ দি, সেইকাৰণে আপোনালোকে নাভাবিব আৰু কাপোৰ কানি নাই বুলি। এইফালে আমাৰ লগত নৱজিত আছে। গাইছ মই এটা কথা কওঁ, তো মোক জোচ দিছিল ৰাজে ব্লগ বনাবা। মই ব্লগ বনাই আছোঁ এতিয়ালৈকে আপোনালোকৰ মৰম আশীৰ্বাদত। তো এতিয়া মই জোচ দিছোঁ ডাৱৰক। তো ডাৱৰে আজিৰ পৰা মানে ব্লগ ষ্টাৰ্ট কৰিছে মোৰ জোচত। তো নাজনো গাইছ কি খুলিছে ইয়াতে, তো খুলিব মৰম দিব সেয়ে কথা। বাকী এতিয়া থিয়েটাৰ অগ্নিৰ আখৰা গৃহত আছোঁ। তো ভিতৰত মানে ষ্টেজ আজিৰ পৰা ল'ব আৰু। এইফালে পূৰা একদম মানে নাম চাম ধৰি আছে। তো এইফালে মানে সংকীৰ্তন ধৰি আছে। ইয়াতে মানে এতিয়া সংকীৰ্তন হৈছে, মানে তাৰপিছতে ষ্টেজখন লোৱা হ'ব ইয়াত। পূৰা একদম চাৰিওফালে চাকি দিছে। তো মজা লগা কৰিছে মানে পৰিৱেশটো। এই ইয়াতে সেনেকৈ বহি আছোঁ, মানে ষ্টেজ আজি অপেনিং হ'ব বৰ্তমানলৈ। মানে আখৰা ষ্টেজ আজিৰ পৰা হ'ব আৰু অপেনিং কৰি থৈ দিব। কালিৰ পৰা আখৰা ষ্টেজ হ'ব। এই নাম ধৰি আছে। এইফালে বহি আছোঁ, এইবাৰ ভাইটিহঁতে বহি আছে আমাৰ লগত। মজা ইফালে এটা মজা। তাৰমানে সেয়ে দে এই সৰু এইটোতো মোৰ পাৰ্টনাৰ গাইছ। এই সৰু চলিকেইটাৰ লগত পাৰ্টনাৰ কাৰণে বেছি ভাল। লগততো আছে একে বয়সৰ একলা কিন্তু একলা মানে সঁচাই বহুত মৰম পাব সৰু চলিৰ লগ বনালে। আৰু এনেকৈ ককাহঁতৰ নাম চাম ধৰা হৈ গ'ল। এতিয়া ককাহঁত ইয়াত বহি আছে, মানে ইহঁতক এতিয়া মানে খাদ্য খানাৰ ব্যৱস্থা কৰি দিয়া আহিছে। মানে এইফালে আহি লগ পালোঁ ৰাণা দাক। মানে ৰাণা দাক আজি প্ৰথম লগ পাইছোঁ, মানে আগৰ ৰিহাৰ্চেলত আপুনি অহা নাছিল ন? তো আজি ৰাণা দাক প্ৰথম লগ পাইছোঁ। বাকী এইবাৰ আপুনিও আছে থিয়েটাৰ অগ্নিত। মানে আপোনাৰ ৰোলটো কেনেকুৱা হ'ব? ভিলেন হ'ব নে মানে কি হ'ব? গোটেইখিনি কোৱাটো অৱশ্যে ঠিক নহয়, তথাপি মানে জনাইছোঁ। দুখন নাটক মানে যোৱাকালি পালোঁ আৰু ভিলেইন টাচটো আছে আৰু কেৰেক্টাৰ। বাকী আপুনি প্ৰথম ৰিহাৰ্চেলত অহা নাছিল? নাই মানে প্ৰথমৰ পৰা মই জড়িত হঠাৎ আহিব লগা হ'ল? হঠাৎ যোৱাকালি আহিব লগা হ'ল। মানে ধৰি লওক নাটক এখন যেতিয়া মানে ৰিহাৰ্চেলৰ পৰা গোটেইখিনি একদম কৰি ৰাইজৰ মাজলৈ ওলাই যায়, তো আপুনিতো গোটেইখিনি নাপালে। মানে যোৱা 2 তাৰিখৰ পৰা আৰম্ভ হ'ল, এতিয়াতো আগষ্ট মাহে পৰিব অহাকালিৰ পৰা। তো মানে এমাহ যোৱাৰ পিছত আপুনি আহিব লগা হ'ল। তো এনেই কেনেকুৱা মানে আশা আছেনে যে পাৰিব? পাৰিম নিশ্চয়। আমাৰতো আৰু শিল্পীবিলাকে এইটোৱেই কাম আৰু যিমান পাৰোঁ চেষ্টা কৰি যাম।
আৰু আমাৰ ক'লো মই আগতেও মই কৈছোঁ যে আমাৰ যিখিনি মানে সহ অভিনেতা অভিনেত্ৰী আছে মোক যোৱাকালিৰ পৰা বহুতখিনি সহায় কৰিছে লগত প্ৰযোজক মহোদয়েও মানে মোক বহুত সাহস দিছে এতিয়া পাৰিবা তেনেকৈ আগবাঢ়ি যাম আৰু বাকী থিয়েটাৰ অগ্নি এইবাৰ নতুন হয় নতুন লগতে আপুনিও এইবাৰ থিয়েটাৰ অগ্নি যিহেতু প্ৰথমবাৰে হ'ব যিহেতু নতুন হয় তো আগতে মানে কি থিয়েটাৰ কৰিছিলে আগত মই আবাহনত আছিলোঁ এবছৰ প্ৰথম মোৰ শংকৰদেৱ মানে ভ্ৰাম্যমাণত যাত্ৰা কৰিছিলোঁ আৰম্ভণি আবাহন তাৰপিছত ৰূপৰা যেনেকৈ আছিলোঁ 8 বছৰমান ভ্ৰাম্যমাণত জড়িত হৈ আছোঁ মাজত ক'ভিডৰ সময়ত অকণমান গেপ গ'ল 2-3 বছৰ যোৱা বছৰৰ পৰা আকৌ মানে এণ্ট্ৰি মাৰিলোঁ আৰু এইফালে ৰাণাদাৰ বাইকটো লোৱাৰ পিছত মানে এইফালে পুৰা একদম ষ্টেজ অপেনিং হৈ গ'ল এতিয়া মানে সকলোকে সম্বৰ্ধনা জনাই আছে মানৱত আশ্বাস দিব আমাৰ এই থিয়েটাৰৰ আমি যিখিনি নাটক আমি হাতত লৈছোঁ এই নাটকখিনি তেখেতৰ আঙুলিৰ স্পৰ্শেৰে আপোনালোকৰ মাজত অকণমান মানে উপস্থাপন এটা হ'লে ভাল হয় বুলি ভাবি এই কাৰ্যসূচীখিনি ৰূপায়ণ কৰিবলৈ মই মানৱৰ দাসদেৱক অনুৰোধ জনাইছোঁ আশা ৰাখিছোঁ আৰু এনেকৈ নটৰাজ বাবাৰ আশীৰ্বাদ লৈ আজিৰে পৰা ষ্টেজ আখৰা আৰম্ভ হৈ গ'ল মানে থিয়েটাৰ অগ্নিৰ আৰু এনেকৈ আহি গ'লোঁ থিয়েটাৰ অগ্নিৰ পৰা ঘৰলৈ এতিয়া প্ৰায় 11:30 বাজিল আৰু এতিয়া মানে মই ভাত চাত খাওঁ সেইবাবে পাকঘৰতে ভিডিঅ'টো শেষ কৰিলোঁ আৰু আজি মানে তেওঁলোকৰ ষ্টেজ ল'লে আজিৰ পৰা থিয়েটাৰ অগ্নিৰ ষ্টেজ আখৰা আৰম্ভ হ'ব আৰু আজি তেনেকৈ বাইক লোৱা নাই কাৰো মানে আগতে বাইক লোৱাই আছিল আৰু যিহেতু ৰাণাদাক লগ পোৱা নাছিল তো সেইবাবে আজি ৰাণাদাৰ বাইকটোৱে ল'লোঁ আৰু এইফালে আমাৰ পাকঘৰ আছে তো এতিয়া মই ভাতটো খাওঁ আৰু শুই থাকোঁ তো বাই বাই আপোনালোকক বাই বাই